আমার মানে ভাই লাগে আমার খুড়ার লড়া এইটো আমি একটা সাসপেক্টে গৈ আছো হি পৰি আছে কোন পাঠশালাৰ পৰা আমাৰ এই চিৰাং ডিষ্ট্ৰিক্টত ইমান দূৰৰ পৰা 150 কিলোমিটাৰ আনি ৰাখা আৰু ৱাৰ্ডেনে যেনেকৈ কৈ আছে তাৰ দেউতাই আমাৰ দাদাই খুৰাই কৈ আছে মানে ৰাতি 9:30হে ফোন কৰিছে ল'ৰা কৈ আছে 5টা 2টা 2:30 বজাৰ পৰা ওলাই গৈছে সি মিচিং হৈ আছিল না আছিল এইটো আমাৰ এটা স্কুলৰ ওপৰৰো এটা কিবা সন্দেহ থাকে এইটো চাং এতিয়া আমি পুলিচৰ ওচৰত আহিছোঁ পুলিচৰ ইনভিটেশ্যন কৰিব আমি অলপ চৰকাৰক আহ্বান জনাং সেই বস্তুটো মানে চৰকাৰে অলপ ভাল কৰি যদি চাই চিন্তি অলপ আমাক হেল্প কৰিব লাগে আমাৰ ভাইক কি কোন দুষ্ট চক্ৰটোৰ কবলত পৰি এনেকৈ হ'ল ইয়াৰ কাৰণে আমি চৰকাৰৰ অলপ আহ্বান জনাং এইটো খুব দুৰ্ভাগ্যজনক মানে ঘটনাটো কেনেকৈ হ'ল বুজি নাপালোঁ কিন্তু যেতিয়া 9:10 বাজিলে তেতিয়া মোক ৱাৰ্ডেনে এবাৰ ফোন কৰিলে যে আপোনাৰ ল'ৰাটো নাহিলে ঘৰত গ'ল না বোলে বজাৰত গ'ল আহি পোৱা নাই এতিয়ালৈ তাৰপিছত লগে লগে মই ল'ৰাৰ ফোনত ফোন কৰিলোঁ তেতিয়া ৰিং হৈ আছে কিন্তু ফোনটো কোনে নুঠে তাৰপিছত লগে লগে 5 মিনিট পিছত মোৰ তাৰ ফোন আহিলে যে পুলিচৰ পৰা গুৰুবাছা আউটপোষ্টৰ পৰা ফোন আহিলে তাৰপিছত মোৰ জঙাই আছে টাউন দাৰগা কোকৰাঝাৰ তেওঁ ফোন কৰিলে যে আপোনাৰ এই ল'ৰাটো কিবা চিৰিয়াছ হৈ আছে সোনকালে মাতি আছে চিডলিত মানে আহিছে গতিকে সোনকালে তেতিয়া যেতিয়া মই আহি পালোঁ এই গড়গাঁৱৰ ওচৰত তেতিয়া মই দেখা পালোঁ যে ল'ৰাটো ডেড বডি একে পৰি থাকিলে কিন্তু কেনেকৈ সেই বুজি নাপালোঁ তেওঁলোকে কৈছে হোষ্টেলৰ পৰা 2টাত ওলাইছে বুলি কৈছে কিন্তু মোৰ সন্দেহ হয় ল'ৰাটো ঘৰত আহিলে কেতিয়াও এনেকুৱা ড্ৰেছ পিন্ধি নাহে হাফ পেণ্ট পিন্ধে এটা সন্দেহ হৈছে হাফ পেণ্ট পিন্ধিছে আৰু চেণ্ডেল পিন্ধিছে নৰ্মেলি তেওঁ কেতিয়াও হাফ পেণ্ট আৰু কিবা নিপিন্ধে জোতা আৰু পেণ্ট আৰু ঘৰত আহিলে বেগ এটা লৈ আহিবই কিন্তু সন্দেহ কেনেকুৱা হ'ল নিশ্চয় আছে কোনোবা দুষ্টিকাৰী আছে এতিয়া ওলাব আমাৰ কিবা পুলিচ বিভাগত তেওঁলোকে বিচাৰিব এতিয়া মানে তেওঁলোকে হেৰি কৰি আছে অবজাৰ্ভেশ্যন কৰি আছে হত্যাকাণ্ডটো একজেক্টলি ময়ো ঠিক তেনেকৈ হেৰি নামবিলাক মই নাজানো আছে কোনোবা আছে তেওঁলোকৰ কোনোবা আছে নিশ্চয় কেম্পাছতে থাকিব পাৰে বা কোনোবা লগৰে থাকিব পাৰে নহ'লেতো তেনেকৈ কেম্পাছৰ পৰা আনি পেলাই ইয়াত যে চিৰাঙত যে পেলাই থৈ যাব এইটো সন্দেহ আৰু তেওঁ বাইকতে অনা নাই তেওঁ গাড়ীত উঠাই আনিছে সন্দেহ হয় মোৰ আপোনাৰ ল'ৰা তেনেকৈ কিবা আপোনালোকক কেতিয়াবা ফোনত জনাইছিল নাই কেতিয়াও জনা নাই কোনোদিনে তেনেকুৱা হেৰা নাই গোটেই কলেজৰ প্ৰফেচাৰবিলাক ল'ৰাক আৰু মানে HOD মানে পলিটিকেল ছায়েন্সৰ যিটো HOD ইমান মৰম কৰে আৰু কলেজত তেওঁ বেছিকৈ যায় বেলেগে ল'ৰা ছোৱালী বেছি নাযায় তেওঁৰ পৰা যিমান হেৰি নোট চব মানে ভাল পেলাই তাক বেছি দিয়ে গতিকে মোৰ সন্দেহ হয় তাত সিহঁতৰ লগৰবিলাকো থাকিব পাৰে নিশ্চয় ওলাব কাৰণ মোবাইল ৰেকৰ্ডটো ওলাই যাব SP ছাৰে বোলে বিচাৰি আছে চাই আছে ওলাব নিশ্চয় সন্দেহ হয় মানে যিহেতু দাগ দেখা নাই সেইটো কিবা এটা সন্দেহ হ'ব যে পয়জনিং খুৱাই পেলাই মাৰ্ডাৰ কৰা হ'ব পাৰে এইকাৰণে ফৰেনচিক টেষ্ট কৰাৰ কাৰণে বৰপেটাত লৈ যোৱা হ'ল FIR দি আহিলোঁ মই চিডলিত कविलदार बयज हस्टेलनिफ्राय बेलासिनि 2 रिंगायाव बिथांखौ माखासे दुथां आरो आं पार्टिकुलार बुंनांगोन डेडलि एन्टि बर' हारिखौ सैनो हायै माखासे डिसग्रान्टेल एलिमेन्ट माखासे जुनाद आखुनि सुबुंफ्रा लाबोखारनानै चिरां जिल्लानि साम्फा बाजार खाथियाव थानाय मोनसे जायगायाव इनाय रोखोमै आरो बिथां महिम चन्द्र बसुमतारिनि न'खरनि गासैबो खुरमा आत्मीय कुटुम्ब बिदा फंबाय बिथांनि गाहाम अनसायग्रा जानानै आरो
World Boro National Confederation, All India Boro People's National League for Bodoland Institute, All Bodo Senior Citizen Forum, आरो बर' हारिनि जेसेबां गोबां सानथ्र'य आफादफोर दं, दैदेनगिरिफोर दं, सुबुंफोर दं, आइ आफाफोर दं, नोंथांमोन बयनिबो जानानै दिनै आंनि स्ट्रंगेस्ट टार्माव बे कल ब्लाडेड मार्डारखौ आं कन्डेम खालामो। आरो आसाम गभर्नमेन्टनि खाथियाव एसे होल बर' माहारिनि जानानै, बर' जातिनि जानानै आं दिनै गोख्रों रावजों खावलायनो लुबैदों, जाय कालप्रिटफ्रा जोंनि बे सासे अनजाथाव जेबो दाय गैयै बर' फिसाखौ गावनि हस्टेलनिफ्राय खावना लाबोनानै बुथारनानै जे गारफैबाय, इनाय रोखोमै बे जाय रियेल इनभल्भ कालप्रिट्स, बे रियेल इनभल्भ कालप्रिटखौ थाबैनो गोख्रैनो आसाम गभर्नमेन्ट आरो आसाम गभर्नमेन्ट पुलिस डिपार्टमेन्टआ दा हरनि गेजेरावनो नागिरनानै एरेस्ट खालामनांगौ आरो उपयुक्त स्ट्रिंजेन्ट टाइपनि पानिशमेन्ट होनो थाखाय आं दिनैनि बे दुखुनांथाव हाबाफारिनि गेजेरजों आसाम गभर्नमेन्टखौ आङो खावलायबाय। आं बेखौ जों बुंना लानांगोन, इट इज ए रियेलि कल ब्लाडेड मार्डार। गोसो जानानैनो बबेबा पार्टिकुलार हारिनि सासे बर' फिसाखौ हस्टेलनिफ्राय खावना लाबोना बुथारनायखौ आरो खोनानो मोन्दों बिराद दुखु